হে শান্তিদায়িনী ব্ৰহ্মপুত্ৰ। কবি মুফতি চৌধুৰী হাম্মাদ শিৱপুৰী চাহেব। হে মোৰ অনুৰাগী, হে মোৰ প্ৰিয়সকল, হে মোৰ মৰমৰ শশাংক, শুনা শুনা, কাণ পাতি শুনা, মই জুবিনে কৈছোঁ। মোৰ মৃত্যু হ'লে জ্বলাই নিদিবা, ব্ৰহ্মপুত্ৰত উটুৱাই দিবা। এই কথাৰ অৰ্থ হ'ল পানী মানে শান্তি, পানী মানে জীৱন। মই জীৱন্ত হৈ থাকিম, মই অমৰ হৈ থাকিম, মই ব্ৰহ্মপুত্ৰত বিলীন হ'ম, মই সদায় অসমতে থাকিম। হেৰ' মোক জ্বলাই নিদিবা, আজি মোৰ আত্মাৰ খহনা, মোক জ্বলাই নিদিবা। মই অসমীয়া আই শান্তিদায়িনী ব্ৰহ্মপুত্ৰত থাকিম। হে অসমীয়া ডেকা দল, মোক জ্বলাই নিদিবা, মই সদায় অমৰ হ'ম, অমৰ হৈ ব্ৰহ্মপুত্ৰত ৰম। মই নদীৰ গভীৰত চিৰচেনেহী ব্ৰহ্মপুত্ৰতেই থাকিম। মোক জ্বলাই নিদিবা, মোক জ্বলাই নিদিবা। ধন্যবাদ।